আৰু লগতে ৰবৰৰ এখন বাগানো আছে য'ত আমি কাঠ পেঞ্চিলেৰে লিখিলে যিবিলাক মুচো তো আপোনালোকে চাই থাকক সেইখিনি আপোনালোকে চাওক বন্ধুসকল আপোনালোকে দেখিব পাৰিছে কিমান জংঘল এইবিলাক কিমান জংঘল একেদিন আৰু কৰোণাৰ বাবে আৰু ইমান চাফা কৰা যোৱা নাই আৰু সেইকাৰণে আৰু ইয়াতে খানা খোৱা হয় মানে পিকনিক মানে সৰু সুৰাকে আৰু য'ত মানে গাঁৱৰ বা এনেকৈ আৰু আহি কিনে এইবিলাক ঠাইত মানে খানা হয় এতিয়াতো এইবিলাক দীঘল হৈছে জংঘল হৈছে চাফা কৰিব যেতিয়া ভালকৈ খোলা দিব আৰু অলপ আগতে আছে ভাগাত বেছি বস্তু আৰু অলপ আগত বন্ধুসকল আপোনালোকে দেখিব পাৰিছে আমি ৰবৰৰ বাগান য'ত আছে আমি তালৈ যাই আছোঁ অলপ সময়ৰ পিছতে আপোনালোকক দেখুৱাম ৰবৰৰ বাগান সেই গছৰ পৰা মানে ৰবৰ বনোৱা হয় এইবিলাক আপোনালোকে দেখিব পাৰিছে যে সেইবিলাক যি যি গাছ আছে এই বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ৰবৰ এই ৰবৰ সৃষ্টি হয় এনেকে মানে বন্ধুসকল এই গছৰ এই ছালখিনি যেতিয়া কাটি দিব সেই কাটি দিলে মানে ইয়াৰ যোনটো আঠা লয় সেইটো দি ৰবৰ হয় আৰু এইবিলাক চাওক কি ধুনীয়াকৈ যিটো থৈ দিছে যাতে দিনে ৰাতি যিমানখিনি ওলাই থাকে তাৰ পৰা এইখিনি লৈ যাব চাওক এইখিনি থৈ দিয়ে এই দেখিব পাৰিছে কিমান ৰবৰ বন্ধুসকল এইবিলাক চব ৰবৰৰ গাছ হয় আৰু এইবিলাকে হেৰিত থৈ আছে আৰু পাত্ৰ যিকোনো এটা পাত্ৰতে আঠা পৰি পৰি মানে এই ৰবৰ হয় এইফালে চাওক এই ৰবৰ এইটো চাওক মানে এইটোৰে এয়া মুচিব যে পাৰি এইটো ৰবৰ মই আৰু এইখিনি লৈ যাম আজি টেষ্ট কৰি চাম ঘৰত এই বোলে ডাইৰেক্ট এইখিনিৰে হয়নে নে আৰু কিবা মেটেৰিয়েল ইউজ কৰে চাম আজি মুচি কিনে কাঠ পেঞ্চিল চাব লাগিব আজি আৰু গোন্ধটো কেনে আছোন আৰু গোন্ধটো অলপমান কিবা এটা গণ আছে আৰু গোন্ধটো ইমান ভাল নহয় বন্ধুসকল এতিয়া আমি ইয়াৰ পৰা গুচি আহিছোঁ আৰু এতিয়া বন্ধুসকল এতিয়া কমলে ক'ব আমাক আৰু কোন চাইডে লৈ যাব এতিয়া আৰু কি দেখাব এতিয়া এখন এই তলফালে ৰাস্তা এইটো দেখা দিয়কচোন এইফালে মন্দিৰলৈকে আহিলে বহুতে নাজানে এইটো কথা বহুতে জানেও দিয়কচোন আপোনালোকে এইফালে আহিব আহিলে তলফালেৰে এনেকে ৰবৰৰ বাগান ক'ত আছে সুধিব কাৰোবাক যদি আহে আপোনালোকে ৰব দে এইখিনি মানে পটাপট এইখিনি মানে হালনীয়া ৰবৰৰ বাগান ক'ত আছে আৰু এইফালে beaula lakhindar বুলি কয় beaula lakhindaৰৰ মানে মন্দিৰটো বা সেই হিষ্টৰিকেল প্লেচখিনি ক'ত আছে সুধিলে আপোনালোক দেখাই দিব সেইফালে আছে আপোনালোক দেখাইছোঁ তাতে মানে এখন ভেল এখন খুন্দা খাই কিনে মানে চিন বহি আছে আৰু মস্ত দীঘল এডাল সাপ সেই সাপৰ চিনডাল এতিয়াও আছে তো মই এইখিনি কথা বেলেগৰ পৰা শুনিছোঁ দিয়ক আৰু সেইখিনি আপোনালোকক কৈছোঁ মই সিমান ভালকৈ নাজানো কিবা মোৰ ভুল হ'ব পাৰে আগতে আকৌ ক্ষমা খুজিছোঁ দূৰ আছে দে অলপমান বন্ধুসকল এইটোৱে beaula lakhindaৰৰ গেট অলপ নামি গ'লে আমি দেখুৱাব পাৰিম আপোনালোকক beaula lakhindaৰৰ এই ভেলখন যে ভেলখন সেই আছিল ন
ভালখন ইয়াতে খুন্দা খাই পেলাই চিন মানে এতিয়াও এইটো আছে চিনটো। সেয়াই আৰু বন্ধুসকল বহুত নামি যাব লাগে, সেইকাৰণে মাতটো অলপমান ভাগৰুৱা যেন লাগিব পাৰে আৰু তাৰ বাবে ক্ষমা কৰিব। তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি, তুমি মোৰ বন্ধুসকল এয়া বেউলা লখিন্দৰৰ মানে জাগাখিনি, এই জাগাত আপোনালোকক দেখাম ক'ত ফেলেদি মানে খুন্দা খাই পেলাই। এইটো চিন এটা আছে, এতিয়াৰে মন্দিৰ হয় এইটো এই বেউলা লখিন্দৰৰ মন্দিৰ হয়। এইটো এতিয়া মানুহটো নাই চেণ্ডেল কেইযোৰ সকাং ৰ'ব, চেণ্ডেল কেইযোৰ সলকে পেলাই আপোনালোকক দেখাম। আৰু আপোনালোক এতিয়া এটা কথা কওঁ চাওক, আপোনালোকে ছাবস্ক্ৰাইব কৰি এনেকৈ বেল আইকনটো অলপ ক্লিক কৰি দিব বুজিছে। আৰু এতিয়া মানে এইটো মন্দিৰ মানে আগতে বন্ধুসকল এইটোৱে বেউলা লখিন্দৰৰ মন্দিৰ আৰু ইয়াত মানে পূজা কৰে। গতিকে আৰু আপোনালোকক ক'ত চিন আছে এইটো দেখাওঁ। বন্ধুসকল এয়া দেখিব পাৰিছিল যিখন ভেল আছিল, সেই ভেলখন মানে ইয়াত মানে খুন্দা খাইছিল। এইবিলাক বস্তু মানে ভেলখন ডাইৰেক্ট খুন্দা খাইছিল এইটো শিলত, আৰু মানে সেই মানে বেউলা লখিন্দৰৰ ভেলখন ইয়াতে খুন্দা খোৱা বুলি কয়। আৰু তাৰে ওপৰত কিবা সাপে খুটি আছিল নে কিবা, তাৰমানে সাপৰ কিবা এটা মানে আছিল আৰু তাতে লগতে সাপবোৰৰ চিনডাল আছে ৰ'ব এইফালে গাল আছে। আৰু এতিয়া এই বস্তুখিনি বহুত লেতেৰা হৈছে জেগাখিনি, আগতে বহুত চাফা হৈছিল। আৰু সাপডাল ইয়াতে পূজা চূজা কৰিছিল, নকৰা আছে ইয়াতে পূজা চূজা কৰিছিল আগতে। আৰু এই সাপডালৰ সেই চিন নেকি এইবিলাক? সেয়া নহয়, এইটো নহয়, ইয়াৰ পৰা মই দেখা দিছো ৰ'ব। মই চেণ্ডেল পিন্ধাই গৈছো, হেৰি নকৰি বহুত লেতেৰা। এইটো চাব বন্ধুসকল, লৈ আহ কেমেৰাটো মোক দিয়া, আপোনালোক দেখা দিছো চাব। এনেকে ধৰিব লাগিব ন, এনেকে ধৰিলেতো নহ'ব, হ'ব। আৰু আপোনালোক মই দেখা দিছো, এয়া দেখিছেনে, এয়া এনেকে গৈ 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 এনেকে গৈ 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 ইয়াতে শেষ হয় পুৰা। ইয়াতে এইডাল দেখিছে, এয়া পুৰা এয়া সেই তালৈকে। তো এইটোৱে মানে ইয়াৰে ৰহস্যময় ঘটনা নেকি। এইখিনিতে আমি সমাপ্ত কৰিলোঁ বেউলা লখিন্দৰৰ যিবিলাক জাগা আৰু যিবিলাক মানে স্মৃতি, আৰু সেইবোৰ পৰা আমি দেখুৱাই চেষ্টা কৰিলোঁ আপোনালোকক। এতিয়া আমি আৰু যাওঁ ইয়াৰ পৰা। আৰু আপোনালোকে যদি এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বেউলা লখিন্দৰৰ পৰা এতিয়া আমি বিদায় ল'লোঁ বন্ধুসকল, বাই বাই।